উফ কি খবৰ যি কি নহওক আজি এটা জায়গাত লৈ যাই আছোঁ আপোনালোকৰ যদি গাৰ বিষ ভৰিৰ বিষ মাথাৰ বিষ বা এনেকুৱা টাইপৰ যদি কিছুমান বেমাৰ আছে আৰু সেই বেমাৰসমূহ আপোনালোকে মেডিচিন নোহোৱাকৈ অল্টাৰনেটিভ মেডিচিনৰ দ্বাৰা আপোনালোকে ভাল কৰিব পাৰিব বলক তেন্তে ভিডিঅ'টো চাই থাকক আৰু নমস্কাৰ আসসালামু আলাইকুম কি খবৰ ইউটিউব পৰিয়াল ভিডিঅ'টো সকলোৰে বাবে প্ৰয়োজন আপোনালোকে চাই থাকক খালি কেনেকুৱা কি দেখাই আছোঁ আৰু আহি পালোঁ অলপমান আমাৰ দেৰি হ'ল কিন্তু উপায় নাই আমি আহি পাই দেখিলোঁ যে ইয়াতে কিছুমান খোৱাৰ ব্যৱস্থা কৰি আছে এখেতসকলে তো যি কি নহওক আমি কফি মিঠাই কেনেকুৱা কিবা কিবি খালোঁ বিৰিয়ানী আছে তাৰপিছত এই যিজন মানুহে ভাষণ দি আছে অৰ্থাৎ মতিউৰ ৰহমান ইয়াৰে স্বত্বাধিকাৰী ইয়াৰে অনাৰ এছিয়েল অল্টাৰনেটিভ থেৰাপি চেণ্টাৰৰ অনাৰ তো তেখেতে কিবা কিবি অলপমান বুজাই আছে বস্তুৰ বিষয়ে কেনেকুৱা কি আচলতে এইবিলাকৰ বস্তুৰ বিষয়ে আৰু বিভিন্ন ধৰণৰ মানুহ আহিছে ডক্টৰ আহিছে তো আপোনালোকে দেখা পাইছে যে ইয়াতে চাওক কঁকালৰ বিষ গাঁঠিৰ বিষ ডিঙিৰ বিষ আঁঠুৰ বিষ মাংসপেশী ছালৰ বা এনেকুৱা বিভিন্ন ধৰণৰ যিখিনি আছে আপোনালোকে ইয়াতে আপোনালোকৰ যদি ইয়াৰে ভিতৰত যদি কিবা এটা আছে যদি আপোনালোকে ধুনীয়াকৈ আহক আৰু ইয়াতে জড়িত হওক খুব কম সময়ৰ ভিতৰতে আৰামছে আপোনালোকে ইয়াতে আপোনালোকে মানে বেমাৰ আজাৰ যিখিনি আছে আপুনি ঠিক কৰিব পাৰে তাকো মেডিচিন সেনেকুৱা ডক্টৰৰ মেডিচিন নহয় অল্টাৰনেটিভ মেডিচিন দিব ইয়াৰ ফালৰ পৰা তেনেকুৱা তো আপোনালোকে চিন্তা কৰিব নালাগে মই এড্ৰেছটো লাষ্টত কৈ দিম বাৰু আৰু এনেকৈ বিভিন্ন ধৰণৰ মানুহ আহিছে ইয়াতে বহুত বিশিষ্ট ব্যক্তি আছে জড়িত ডক্টৰ থাকিব তাৰোপৰি পুৰুষৰ কাৰণে পুৰুষে মানে থেৰাপি কৰিব মহিলাৰ কাৰণে মহিলা থেৰাপি কৰিব ইয়াতে বিভিন্ন ধৰণৰ ব্যৱস্থা আছে আপোনালোকে চিন্তা নকৰিব পুৰুষ আৰু মহিলাৰ কাৰণে চিন্তা কৰিব নালাগে আৰু আপোনালোকক গোটেইখিনি এড্ৰেছটো মই কৈ দি আছোঁ খুব সহজতে আপোনালোকে কম দিনৰ ভিতৰতে আপোনালোকৰ গাৰ বিষ মূৰৰ বিষ ভৰিৰ বিষ হাতৰ বিষ কঁকালৰ বিষ সেনেকৈ ভাল কৰিব পাৰিব তাৰপিছত মানুহখিনি যোৱাৰ পিছত মই অলপ দেৰি এনেকৈ বহিলোঁ আৰু আপোনালোকে এড্ৰেছটো মই আপোনালোকক কৈ দি আছোঁ বাৰু এড্ৰেছটো হৈছে আপোনাৰ সেইফালে ঘোগা গুৱাহাটী যাব পাৰে সেনেকুৱা টাইপৰ আৰু আপোনালোকে দেখা পাইছে এইটো হৈছে মুকালমৰ চক আৰু অলপমান আগত গৈ ৰাইট চাইডে দেখা পাব থানাখন আছে মুকালমৰ থানা আৰু এইটো হৈছে এইটো বিল্ডিংটো য'ত ইয়াতে আজি গ্ৰেণ্ড অ'পেনিং আছিলে তো আপোনালোকে দেখা পাইছে মুকালমৰ এটা অৱস্থিত এই নতুন বিল্ডিংটোত মই ভিডিঅ'টো তাৰে 3 দিনমান পিছতে বনাই আছোঁ অৰ্থাৎ এইটো 28 তাৰিখে অ'পেনিং কৰা হৈছে বাৰু যি কি নহওক আপোনালোকে অতি সহজতে কম খৰচতে আপোনালোকৰ বেমাৰ আজাৰ যিখিনি আছে আপোনালোকে ইয়াতে জড়িত হ'লে গম পাব আৰু অতি সোনকালে আপোনালোকে ভাল পাব কোনো পইচা পাতিৰ ইমান দাবী হেৰি নাই ধুনীয়াকৈ আপোনালোকে আহিব পাৰিব খালি আপোনালোকে কোৰ্চ থাকিব সেই কোৰ্চ সহকাৰে আপোনালোকে কৰিব পাৰিব আপোনালোক আৰু এটা বস্তু দেখাইছোঁ চাওক ইয়াতে যদি কিছুমানে টেটু বনাই আছে টেটু যদি ৰিমুভ কৰিব নাইকিয়া কৰিব বিচাৰে তেন্তে আহিব পাৰে আঁঠুৰ বিষ হওক বা কাৰোবাৰ শকত আপতৰ কথা আছে পিঠিৰ বিষ হওক বা এনেকুৱা বিভিন্ন আছে আৰু মই ভালকৈ ইমানখিনি গম পোৱা নাই আপোনালোক জাষ্ট দেখাই দিছোঁ যাতে আপোনালোকৰ অলপমান সুবিধা হয় আৰু চাওক এনেকুৱা টাইপৰ বহুত ব্যৱস্থা আছে গ্ৰহণ কৰিব পাৰিব আপোনালোকে ইয়াৰে যিখন মানে এইটো অল্টাৰনেটিভ থেৰাপি যিজন স্বত্বাধিকাৰী সেই স্বত্বাধিকাৰীক মই দেখাই দিছোঁ আপোনালোকে দেখা পাব এজন বহি আছে মতিউৰ ৰহমান অৰ্থাৎ মোৰ মামাই হয় তো মোক মাতিছিল অলপ সোনকালে মোৰ অলপ দেৰি হ'ল আহাত তথাপি মই আহিলোঁ আপোনালোকক দেখালোঁ আৰু যিহেতু সকলোৰে বাবে এইটো প্ৰয়োজনীয় হয় আজিকালি বেমাৰ আজাৰৰ কথা কোনো নাজানে গতিকে কম খৰচৰ ভিতৰত কম সময়ৰ ভিতৰত টকা পইচা কম ক্ষেত্ৰত আপোনালোকে ইয়াতে আহিব পাৰে আৰু ইয়াতে দেখা পাইছে এইটো হৈছে ভিতৰৰ মানে য'ত থেৰাপিৰ কাম কাজ কৰা হ'ব বেমাৰ আজাৰৰ পৰা চোৱা চিতা হ'ব আৰু ইয়াতো অলৰেডি দেখাই দিছোঁ আপোনালোকক বেমাৰৰ কি বেমাৰ ইয়াতে ভাল কৰা হয় গোটেইখিনি গম পাব আপোনালোকে লিখি থৈ দিয়ক বা চাই দিয়ক আৰু এইজন হৈছে তেখেতৰ আব্বা আৰু যি কি নহওক ইয়াতে আপোনালোকে দেখা পাইছে আৰু ইয়াতে পোষ্টাৰখন দেখা পাইছে যিজনে চিকিৎসা কৰি আছে সেইজন আছে ইয়াৰে স্বত্বাধিকাৰী মতিউৰ ৰহমান অলৰেডি নলবাৰীত আৰু এখন আছে তেখেতৰ আৰু এইজন আছে সৰু ভায়েক তো ইয়াতে দেখা পাইছে মানুহ বিভিন্ন ধৰণৰ মানুহ আহিছে ইয়াতে ফিটা কাটিবৰ কাৰণে ডক্টৰ আহিছে GMCৰ ফালৰ পৰা আৰু ইয়াতে বহুত বিশিষ্ট ব্যক্তিও আছে আৰু বহুত পুৰণা হয় নলবাৰীত আছে এখন মুকালমত এতিয়া খুলিছে আৰু বিভিন্ন মানে আধুনিক মেচিন আছে মেচিন সহকাৰে আপোনালোকে ইয়াতে থেৰাপি হওক একুপাংচাৰ হওক বা এনেকুৱা বহুত কিবা কিবি আছে আপোনালোকে আহিলে গম পাব খুব ভাল এটা এইটো মেডিচিন নোহোৱাকৈ যিহেতু কৰিব পাৰে যি কি নহওক মই আপোনালোকক ভিডিঅ'টো দেখালোঁ যিমানখিনি পাৰোঁ আৰু বহুত প্ৰয়োজনীয় আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু আপোনালোকে আহক মই নাম্বাৰ এড্ৰেছটো মই লিখি দি আছোঁ ওপৰত আপোনালোকে গম পাব আৰু যি কি নহওক আৰু যদি নাম্বাৰ দি দিম আপোনালোকে কণ্টেক্ট কৰিব কেনেকুৱাকৈ কি আৰু এইজন হৈছে আমাৰ ইয়াৰে স্বত্বাধিকাৰী মহম্মদ মতিউৰ ৰহমান আপোনালোকে কণ্টেক্ট কৰিব মই নাম্বাৰটো দি দিছোঁ অতি সোনকালে তো বাই বাই আসসালামু আলাইকুম টাটা